খোজকাঢ়ি নাযায়, চব গাড়ীত যায়। প্ৰত্যেক 8-9খনমান গাড়ী আছে। প্ৰত্যেক কি খবৰ আপোনালোকৰ? আমি হাই গাইজ, নমস্কাৰ। মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পূজা স্পেচিয়েল ব্লগটো। আজি আমি যাম দুৰ্গাক বিসৰ্জন দিবলৈ। আজি দশমী, পূজা চাবলৈ নহ'ল। আজি আমি পূজা চাব নোপোৱাৰ দুখত আজি লাষ্টত দুৰ্গা পূজাকে উঠাবলৈ যাম। আৰু বৰ্তমান এইটো দেখাই দি, এইটোৰ আমি মালিকক ৰখি আছোঁ। এই মালিকটো আহি পালে আমাক লৈ যাব। পূৰা আমি দুয়োটাই মেকআপ চেকআপ কৰি ৰেডি। সি আহি পালে, এতিয়া দে উঠ, আমি যাম এতিয়া। তিনিটা কোনফালে লৈ যাবি? তই মোক খবি কৰিছা বাৰ্থডে বয় আমি গৈ থাকোঁতে আধা বাটতে লগ পালোঁ। আৰু ইয়াৰ পৰা বাইকৰ পৰা নামি এতিয়া খোজকাঢ়িম। চাওক না আপোনালোকে, কি ডেন্স, চবৰে কি ডেন্স। সোনকালে বিয়া হ'ব বোলে। বৰ্তমান গাড়ীত উঠি ল'লোঁ। এইটো আমাৰ জিন্তু দাদাৰ গাড়ীত। দে জিন্তু, কিবা কৈছোন তই? মজা গাড়ী। অ' তোৰ ইফালে মূৰ্তি আছে নেকি? অ' ইয়াৰ গাড়ীৰ পিছফালে এইটো মূৰ্তি আছে। কি মূৰ্তি? অঁ লক্ষী। আমি লক্ষীৰ বাহনত আহিছোঁ, মানে লক্ষী আছে আমাৰ লগত। ইমান ৰ'দ দিছে, খোজকাঢ়িব নোৱাৰোঁ আমি। এতিয়া বৰ্তমান গাড়ীত উঠি লৈছোঁ। আপোনালোকক দেখা দেখি চাওক, আগৰ ফালে ইমান গাড়ী আৰু মানুহ। কোনফালে লৈ যাব? আৰু ইফালে লাগিল এখন কাজিয়া। কিয় যাই থাকিলে কেতিয়া পামে আমি? আহোঁতে বহুত ৰাতি হ'ব না? আমাৰহে মখাই মাৰি অৱস্থা বেয়া। মূৰে চূৰে গোটেই গাই চাই চাউল। অৱস্থা বেয়া আমাৰ। আমি এতিয়া হাইৱে পালোঁ। সোমাইছোন, চবৰে অৱস্থা নাই। তাই মুচি পাৰ পোৱা নাই। পিছফালে গাড়ীৰ লাইন, এইবিলাক ওপৰতো মানুহ। গোটেই সেন্দুৰ হা গাড়ীখন ৰখাব দিছে, নামবো বোলে। এতিয়া নাম দেবি সেইখিনি নামবি, সেইখিনি ৰখালি উঠি থাক। আকৌ এতিয়া নামবা লাগে। কি কৰে
চুজা কৰি পেলাব নেকি নালকা ইনকে পেলাই দিব কিমান নেকি চাহ চাহ হয় বুলি চাবা কেনে লাগছে আহি ঘৰলৈ যাম গোটেইকেইটা গাড়ীত বহিলোঁ আকৌ আন্ধাৰে হ'ল কলা মলা পৰি গোটেই অৱস্থা নাই ইমান মানুহ আৰু এতিয়া আমি ঘৰলৈ যাম কেইটা বাজিলোঁ এতিয়া ফটো দিম বাৰু 5টা 9 হ'ল এতিয়া আমি ঘৰত যাওঁ আৰু বহুত আমাৰতো বাৰু বহুত কষ্ট হোৱা নাই কাৰণ আমি গাড়ীত বহি বহি আহিছোঁ আৰু যিবিলাকে খোজকাঢ়ি ডেন্স কৰি আহিছে তাহাঁতৰ বহুত কষ্ট হৈছে আৰু কি ক'ম আৰু এতিয়া যাওঁ আৰু ঘৰত তালো আপোনালোকক দেখালোঁ টাউনত যাম বুলি ভাবিছিলোঁ কিন্তু টাউনত যোৱা নহ'ল ইয়াতে আহিলোঁ আমাৰ পুনিয়া চকতে উঠালে এখন ইয়াতে উঠাই চালোঁ আপোনালোককো দেখালোঁ আন্ধাৰে হ'ল এতিয়া চব মানুহবিলাকে খোজকাঢ়ি কাঢ়ি আহিছিলে কিন্তু এতিয়া যোৱাৰ টাইমত আপোনালোকে চাওক মই দেখাই আছোঁ গাড়ীবিলাকত কেনেকুৱা মানুহ ইফালেতো নাই বাৰু ইফালে একদম নধৰা কোনো মানুহ খোজকাঢ়ি নাযায় চব গাড়ীত যায় প্ৰত্যেক 8-9খনমান গাড়ী আছে প্ৰত্যেকখন গাড়ীতে এনেকুৱা মানুহ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যোনদিনে নতুনকৈ আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ইমানেই আৰু চাওকচোন মানুহবিলাক চাওক মজা মোৰো মজাই আনন্দ বাৰু বেমাৰ হৈ আছে যদিও ভালে লাগিলে তোৰ কেনেকুৱা অনুভৱ মজা কেনে লাগিল তহঁতৰ আহি কেনে লাগিল এটা বস্তু একবাৰ